Hello friends, আজি আমি ADRE Grade 3 2022 question paper যিখিনি ম্যাথৰ পোৰশন আছে তাৰ question 41 আৰু question number 42 আমি ডিসকাস কৰিম। প্ৰথম প্ৰশ্নটো মই স্ক্ৰিনত দি দিছো। দিয়া আছে দুটা সংখ্যাৰ লসাগু 40 আৰু সিহঁতৰ গসাউ 4। সংখ্যা দুটাৰ পাৰ্থক্য 12 বলে সিহঁতৰ যোগফল হ'ব। আমাক চাৰিটা অপচন দিয়া আছে। আমি কেনেকৈ কৰিম চাম। দুটা সংখ্যাৰ লসাগু 40 আৰু সিহঁতৰ গসাউ 4 দিয়া আছে আৰু পাৰ্থক্য 12 দিয়া আছে। যদি আমি এটা সংখ্যা x বুলি ধৰো আনটো সংখ্যা কি হ'ব x + 12 হ'ব, কিয়নো তেতিয়াহে আমি সংখ্যা দুটা পাৰ্থক্য কৰিলে আমি 12 পাম। গতিকে আমি কি জানো যে দুটা সংখ্যাৰ পূৰণফল সংখ্যা দুটাৰ লসাগু আৰু গসাউ পূৰণফলৰ সমান। গতিকে লসাগু দিয়া আছে 40 আৰু গসাউ দিয়া আছে 4। গতিকে সংখ্যা দুটা এটা হ'ল x আৰু x + 12 আৰু = আমি কি পাতিলো 40 * 4। লসাগু পূৰণ গসাউ যদি কৰোঁ তেতিয়া আমি সংখ্যা দুটাৰ পূৰণফল পাওঁ। এইটো আপোনালোকে সকলোৱে জনা উচিত। ঠিক আছে, তেতিয়াহে আমি প্ৰশ্নটো ভালদৰে কৰিব পাৰিম। তেতিয়া আমি কি পালো সিম্পলিফাই কৰিলো x² + 12x = 160 পালো। তেতিয়া আমি সিম্পলিফাই কৰিম। এতিয়া এইটো আমি এটা দ্বিঘাত সমীকৰণ পালো x² + 12x - 160 = 0। এতিয়া আমি কি কৰিম মধ্যম মিড টাৰ্ম ডিভিজন কৰিম। মিড টাৰ্মক আমি ভাগ কৰিলে মিড টাৰ্ম স্প্লিটিং যোনটো প্ৰসেস হয় হেতু কৰিম। কেনেকৈ কৰিম আমি 160 আগত মাইনাস চিন আছে, গতিকে আমি 12ক এনেদৰে ভাগ কৰিম যাতে মাইনাসত যি দুটা সংখ্যা আমি মাইনাস কৰোঁ। কেনেকৈ 20x - 8x এনেকৈ কৰিম যাতে পূৰণ কৰিলেও 160 আহে আৰু মাইনাস কৰিলে 12 আহে। গতিকে তেনেধৰণে আমি পাই গলো x * x + 20 - 8 * x + 20। এতিয়া আমি কি কৰিলো x + 20 = 0 হ'ল, x = -20 যোনটো আমি সম্ভৱ নহয়। x প্ৰথমতে আমি পালো -20 যোনটো একেবাৰে সম্ভৱ নহয়, আমি প্লাসত পাব লাগিব সংখ্যাটো। গতিকে আনটো সংখ্যা পালো x = 8। যদি আমি x = 8 পালো, এটা সংখ্যা আমি পাই গলো, x ৰ ভ্যালু পাই গলো। যদি আমি এটা সংখ্যা পাই গলো হেতু হৈছে 8, আনটো সংখ্যা কি হ'ব? আনটো সংখ্যা আমি এনেকৈ এটা ভ্যালু x ৰ ভ্যালু পাই গলো 8 আৰু আনটো ভ্যালু পাই গলো x + 12 অৰ্থাৎ 20। কিয় পালো যে এটা আমি x ধৰিছিলো আনটো x + 12 ধৰিছিলো, যিহেতু আমি চাই লওঁ পাৰ্থক্য কৰিলেও 20ৰ পৰা 8 বিয়োগ কৰিলে 12 পাম। আমাক প্ৰশ্নমতে আমি স্যাটিসফাই কৰিছে আৰু সংখ্যা দুটাৰ যোগফল কিমান 28। আমাক সুধিছে যে যোগফল কিমান, গতিকে আমাৰ অপচন সি টো কাৰেক্ট হ'ব। তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে ইয়াৰ মান উলিয়াব দিছে। তো আমি ইয়াৰ মান উলিয়াবলৈ ইমান টান নহয়, দেখাত বস্তুটো বহুত দীঘল যেন লাগিছে, ডাঙৰ যেন লাগিছে। আমি কেনেকৈ উলিয়াম হেতু একেবাৰে সহজ। আমি চাম যে √16 আৰু √9ক আমি বাহিৰলৈ উলিয়াই আনিব পাৰোঁ। লাষ্টৰ টাৰ্ম কেইটাৰ পৰা আমি চাম √16ক বাহিৰলৈ আনিলে হ'ব 4 আৰু √9ক আনিলে 3 হ'ব। গতিকে আমি এইটোটা আমি সিম্পলিফাই কৰিলো, তাৰপৰা আমি ৰুট কেইটা প্লাস কৰি দিম। √42 লগত 4 আৰু 3 আমি প্লাস কৰি দিম। এই এটা স্টেপকে গৈ থাকিলে আপোনালোকৰ বস্তুটো একেবাৰে সহজতে ওলাই যাব। √49 হ'ল, 49ক আকৌ বাহিৰলৈ আনিব পাৰিম। চাওক কিমান সহজতে হৈছে। √51 তাৰপিছত √49ক আমি 7 হ'ব। √49ক আমি বাহিৰলৈ আনিলে 7 হ'ব। আকৌ √51 প্লাস আকৌ সেম প্ৰসেসত আকৌ আমি হয় স্কুৱেৰ ৰুটৰ ভিতৰৰ পোৰশনটো কৰিম। স্কুৱেৰ ৰুটৰ ভিতৰৰ পোৰশনটো কিমান হ'ব 134 + 35 মানে √169 হ'ব। 51ৰ লগত 51 + √169 হ'ব। ঠিক আছে, এতিয়া √169ৰ ৰুটৰ বাহিৰলৈ আনিলে কি হ'ব 13 হ'ব। গতিকে 51 + 13 মানে কিমান √64। √64 মানে কিমান 8। এতিয়া 8 will be the correct answer. Thank you so much. নেক্সট পাৰ্ট আহি আছে, গতিকে নেক্সট পাৰ্টৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। থ্যাংক ইউ।